Hello friends, সদায় নো একেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে কিমান আগবঢ়াম ভাবিলোঁ আজি কিছু ব্যতিক্ৰম ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াওঁ। গতিকে বন্ধুসকল আপোনালোকে হয়তো দেখিছে সন্মুখতে টুৰ আছে, লগতে এটা টিং লৈছোঁ মই, আৰু এইসমূহ ব্যৱহাৰ কৰি আপোনালোকৰ বাবে মই কি ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ আজি তাক জানিবলৈ বন্ধুসকল আপোনাৰ ভিডিঅ'টো আজি চাওকচোন বাৰু কি কৰিব পাৰোঁ। Is there even such a thing? Ooh, can we switch up all the rules and imagine a utopia? Darling, I'm just so fed up with these expectations. They keep weighing me down. My heart is begging me to get the hell out of my head. I'm gonna live inside the upside down for a minute and pretend, honey, I'm a perfect. বন্ধুসকল মই এই টিংটোত গোবৰ মাটি অলপ ভৰাই আছোঁ। গোবৰ থৈ যোৱাৰ পিছত যেতিয়া গোবৰখিনি আপোনাৰ পচি গৈ যেতিয়া সৰু সৰু ধূলিত পৰিণত হয়, সৰু গোবৰখিনি যেতিয়া শুকাই যায়, সেই গোবৰ মই টিংটোত ভৰাই আছোঁ বন্ধুসকল। আপোনালোকে দেখিছে এইটো গোহালি হয়, আৰু গোহালিৰ ওচৰতে গোবৰ, ইয়াৰ পৰা গোবৰ লৈ মই টিঙত ভৰাই আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে এই টিংটোত ইতিমধ্যে মই শুকান মানে মিহি মাটি আৰু শুকান গোবৰ এই দুয়োটাৰে এই টিংটো মই পৰিপূৰ্ণ কৰিলোঁ। টিংটো এবাৰ দেখুৱাই দিয়া। এই টিংটোত মই বন্ধুসকল পুনৰবাৰ কৈছোঁ, শুকান মাটি মানে শুকান গুৰি মাটি আৰু শুকান গোবৰ, যিটো মিহি গোবৰ, সেই দুই ধৰণৰ বস্তুৰে মই এই টিংটো পৰিপূৰ্ণ কৰিছোঁ। আৰু ইয়াতে বন্ধুসকল মই কিবা এটা বীজ দিব বিচাৰিছোঁ, কিবা এটা বীজৰ অংকুৰণ ঘটাব বিচাৰিছোঁ বন্ধুসকল। তেন্তে আহকচোন, ইয়াতনো কি বীজৰ অংকুৰণ ঘটাব বিচাৰিছোঁ তাকেই চাওঁ বন্ধুসকল। এয়া বন্ধুসকল দেখিছে এটা ভোট জলকীয়া। আপোনালোকৰ কিমান প্ৰিয় নেজানো, কিন্তু মোৰ হ'লে বহুতেই প্ৰিয় এই ভোট জলকীয়া। খুব ভাল পাওঁ খাই। আৰু দেখিছে বন্ধুসকল, যিটো মই বজাৰৰ পৰা ঘৰত বীজ অংকুৰণ কৰিবৰ কাৰণে যিটো ভোট জলকীয়া আনিছিলোঁ, তাৰো কিন্তু মই যোৱাকালি ৰাতি এফাল খাই পেলালোঁ। মানে ইমানেই ভোট জলকীয়া মোৰ প্ৰিয়, ভাবি চাওক বন্ধুসকল। এতিয়া মই বন্ধুসকল এই ভোট জলকীয়াটোৰ ভিতৰত থকা যিখিনি বীজ মই এৰাবলৈ চেষ্টা কৰিছোঁ। Can we switch up all the rules and imagine a utopia? Darling, I'm just so fed up with these expectations. They keep weighing me down. My heart is begging me to get the hell out of my head. I'm gonna live inside the upside down for a minute and এই ভোট জলকীয়াটোৰ ভিতৰত থকা যিখিনি বীজ ইতিমধ্যে বন্ধুসকল মই উলিয়াই দিছোঁ। এবাৰ ওচৰৰ পৰা দেখাই দিয়ে।
ইমানকেইটা বীজ ওলালে বন্ধুসকল, পিছলৈ গুচি যাওঁ। এতিয়া আৰু এইডোখৰ কাম নাই, গতিকে এইডোখৰ মই পেলাই দিছোঁ বন্ধুসকল। আৰু এইকেইটাই বীজ, আৰু এইকেইটা বীজেই বন্ধুসকল মই এই টিংটোত ফিল আপ কৰি লোৱা যিখিনি মোৰ মাটি, শুকান গোবৰ গুড়িটো আৰু জেনেৰেল যিটো মাটি, অলপ পলসুৱা যিটো জেনেৰেল মাটি, তাৰ গুড়িৰে পৰিপূৰ্ণ কৰি ৰাখিছিলোঁ, ইয়াত মই এই বীজকেইটা দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, খুব বিজ্ঞানসন্মতভাৱে বা খুব তেনেধৰণে মই কৰা নাই কামটো। জেনেৰেলি যিটো আমি সাধাৰণতে ঘৰত কৰোঁ তেনেকেই মই দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি সফল হওঁ বা কিমান এটা বীজ অংকুৰিত হয় বা কি হয়, সেইখিনি সময়ে ক'ব বন্ধুসকল। Because we aren't pixels on a screen. No, we're human, we breathe. Every single thing we see curated. It's overrated. These expectations, they keep weighing me down. My heart is begging me to get the hell out of my head. I'm gonna live inside the upside down. For a minute. ইতিমধ্যে বন্ধুসকল বীজখিনি দিলোঁ, ইতিমধ্যে দি প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছোঁহি। আৰু খুব গৰম লাগিছে বন্ধুসকল, বতৰটো খুব আজি গৰম, আৰু গতিকে বহুদিন কামো কৰা নাই, কষ্টকৰ কাম, কিন্তু বহুত দিনৰ মূৰত আচলতে এইখিনি কষ্ট নহয় বাৰু, তথাপিও কিবা জানো গোটেই গৰম লাগিছে, গতিকে বন্ধুসকল উপায় নাই আৰু পানী অকণ খাই লৈছোঁ। Because we aren't pixels on a screen. No, we're human, we breathe. Every single thing we see. এনেকৈ বন্ধুসকল বীজখিনি দিয়াৰ পিছত মই তাৰ ওপৰত অলপ শুকান মাটি দিলোঁ, এই ধৰণৰ গুড়ি মাটি দিলোঁ, যাতে বীজখিনি যাতে চৰাই চিৰিকটিয়ে যাতে খাব নোৱাৰে, তাৰ অলপ ঢাকি দিলোঁ বন্ধুসকল। আৰু এনেকৈ দিয়াৰ পিছত যদি মাটিখিনি শুকান হয় বন্ধুসকল, অকণমান পানী ছটিয়াই দিব লাগে, যিহেতু মোৰ মাটিখিনি প্ৰায় ভিজি থকা, গতিকে মই ইয়াত পানী দিয়া নাই। আৰু বন্ধুসকল মই পুনৰবাৰ কৈছোঁ, মই কোনো বিজ্ঞানসন্মতভাৱে পদ্ধতিটো কৰা হোৱা নাই, জেনেৰেলি নৰ্মেলি মানুহে ঘৰত যেনেকৈ কৰে মই তেনেকৈ কৰিছোঁ। চাওঁচোন বাৰু কি হয়। আৰু আপোনালোকক মই ক'লোৱেই, যেতিয়া বীজকেইটা অংকুৰিত হ'ব, তেতিয়া এটা ভিডিঅ' কৰিম, যেতিয়া আপোনাৰ গছজোপাত ভোট জলকীয়া লাগিব তেতিয়া এটা কৰিম, আৰু যোনদিনাখন খাম সেইদিনাখন কিন্তু মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম। এতিয়া যিহেতু অলৰেডি হৈ গৈছে বন্ধুসকল, এতিয়া আমি ইয়াক নিৰ্দিষ্ট এটা স্থানত ৰাখি দিব লাগে আৰু অংকুৰিত হোৱালৈ আমি বাট চাব লাগে। Imagine a utopia. Darling, I'm just so fed up with these expectations. They keep weighing me down. My heart is begging me to get. এই টিংটো আনি বন্ধুসকল মই এইখিনি স্থানতেই ৰাখিলোঁ, আৰু এইখিনি স্থানত ৰখাৰ এটাই উদ্দেশ্য যে এইখিনি জেগাত কম বেছি পৰিমাণে বৰষুণ আৰু ৰ'দ পৰি থাকিব, যাৰ সহায়ত নেকি আমাৰ এই টিংটোত দিয়া যিকেইটা ভোট জলকীয়াৰ বীজ অংকুৰিত হ'বলৈ সহায় হ'ব বুলি মই ভাবিছোঁ। গতিকে বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে মোক নিশ্চয় জনাব আপোনালোকে কমেণ্ট বক্সত, আৰু এই ধৰণৰ ব্যতিক্ৰমী ভিডিঅ' যদি মোৰ পৰা আপোনালোকে আগলৈ পাই থাকিব বিচাৰে, তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ মই আপোনালোকলৈ অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো চোৱাৰ শেষত বন্ধুসকল লাইক এটা যেন কৰি যায়, আপোনালোকে কমেণ্ট এটাতো কৰিবই, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকে সকলোলৈ। আৰু যিসকল বন্ধুৱে, যিসকল নতুন ব্যক্তিয়ে মোৰ এই ইউটিউব চেনেলটো বৰ্তমান চাই আছে, যাদৱ বৰা ইউটিউব চেনেলটি, যিটো শিক্ষামূলক চেনেল, গতিকে ইয়াত মই ব্যতিক্ৰমী ভিডিঅ' মাজে মাজে আনি থাকোঁ, আৰু এই ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে এই ভিডিঅ'ৰ এইখিনিৰ মাজতে থকা গোল চিহ্নটোত ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকলৈ অনুৰোধ জনাইছোঁ, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে। তেন্তে বন্ধুসকল আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ আশাৰে আজিলৈ